মই আহিছোনে বাৰু? নমস্কাৰ, মই ভ্ৰান্তি মেধি সমূহ অসমবাসীক আৰু মোৰ ফেচবুক ফ্ৰেণ্ডসকলক, মোৰ ফলোৱাৰ্ছসকলক ভোগালী বিহুৰ ওলগ জনাইছোঁ। লগতে অলপ পলমকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আচলতে মই কেতিয়াও লাইভ আহি পোৱা নাই, নিজৰ পেজৰ পৰা অহা নাই, নিজৰ একাউণ্টৰ পৰা অহা নাই, ফেচবুকৰ পৰা অহা নাই কেতিয়াও। আজি ফাৰ্ষ্ট টাইম আহি আছোঁ, অকল বিহু বুলি, ভোগালী বিহু বুলি। গতিকে মই আজি লাইভ আহিছোঁ, অসমী লাইভ এটা নতুন পেজ খুলিছে ফেচবুক পেজত। এই পেজটোত যিসকল ব্যক্তি জড়িত হৈ আছে, মই এডমিনসকলৰ নাম কৈছোঁ: অনুপ ডেকা, মহানন্দ হুজুৰি, সৰ্বানন্দ হুজুৰি আৰু অসমী লাইভৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে খুব সুন্দৰ এটা ষ্টেপ এটা লৈছে, পদক্ষেপ এটা লৈছে, খুব প্ৰয়োজনীয়। বহুত মেছেজ আহিছে, মই মেছেজবোৰ এবাৰ পঢ়িছোঁ বাৰু। মুজামুল হক, হাই, হেল্ল'। মাৰুফ শেখ, ইয়া ৱেলকাম। প্ৰণৱ ৰায়, হেল্ল'। সিফাজুল আলম ইণ্ডিয়া, গুড মৰ্ণিং। মোৰ ফেচবুক আই ডি কি নামত আছে? মোৰ ফেচবুক আই ডি মই ভ্ৰান্তি মেধি বুলি আছোঁ। দুটা মোৰ একাউণ্ট আছে, এটা মোৰ পেজো খুলিছোঁ মই, ভ্ৰান্তি, এটা BRNTI আৰু এটা BHRANTI বুলি আছে। টিকেন গোহাঁই, ভালনে? ভাল। লোপামুদ্ৰা চলিহা, নতুন পৰিকল্পনা, নিশ্চয় নিশ্চয়। আজি মই বিহুৰ দিনা আহিছোঁ যেতিয়া কিছু কথা পাতিম আপোনালোকৰ লগত, নিজৰ কিছু কথা শ্বেয়াৰ কৰিম। আচলতে মই এবাৰ থিয়েটাৰত আছোঁ, বৰদৈচিলা থিয়েটাৰত থাকিলে জানে যে থিয়েটাৰত যিসকল শিল্পী, কলা কৌশলী জড়িত হৈ থাকে, তেওঁলোকে বিহু খুব কমেই পায়। কিন্তু আজি হয়তো মোৰে সৌভাগ্য এই বছৰত যে মই ঘৰৰ পৰা দূৰত আছোঁ, গুৱাহাটীৰ পৰা দূৰত আছোঁ মই। তথাপিও মোৰ খুব আপোন মোৰ মানুহ এঘৰ, চিন্তামণিগড়, যোৰহাট ডিষ্ট্ৰিক্ট, মই তাত আছোঁ। কালি উৰুকাও মই ইয়াতে পালন কৰিছোঁ। আৰু আটাইতকৈ ভাল লগা কথা যে মোৰ মা দেউতাও ইয়ালৈ আহিছে, গতিকে মই বিহুত মই ঘৰখন মিছ কৰা নাই। বহুতে মেছেজ দি আছে। বিকাশ বৰ্মান, হেপী ভোগালী বিহু, থেংক ইউ, ছেম টু ইউ। জান হাজৰিকা, হেপী ভোগালী বিহু, থেংক ইউ। মই আপোনালোকৰ ৰিপ্লাই দি আছোঁ বাৰু, তথাপি মই ভোগালীৰ কিছু কথা ক'বলৈ বিচাৰিছোঁ যে আমি মাজতে এনেকুৱা লাগিছিলে যে আমি সৰুতে দেখিছিলোঁ খুব ধুনীয়াকৈ ভোগালী বিহু বুলি আমি মানে মই গাঁৱত ডাঙৰ দীঘল হৈছোঁ। মানে গাঁৱত ডাঙৰ দীঘল মানে গুৱাহাটীতে মোৰ জন্ম, ডাঙৰ দীঘল, পঢ়া শুনা গুৱাহাটী। তথাপিও মই সৰু থাকোঁতে গাঁৱলৈ গৈছিলোঁ, বিশেষকৈ বিহুৰ সময়ত। খুব ভাল লাগে, মেজিত যেতিয়া খেৰৰ মাজত জঁপিয়াই থাকোঁ, একেবাৰে পোহৰ হয়, তাৰপিছত মেজি জ্বলাই তাৰ যিটো পৰশ মানে। কিন্তু আজিকালি দেখা যায় যে বিশেষকৈ আমি গুৱাহাটীবাসী খুব কম দেখোঁ এইটো বস্তু। কালি যেতিয়া মই ইয়াত আছোঁ, চিন্তামণিগড়, সেই পৰিৱেশটো আকৌ এবাৰ পাইছোঁ। Samim Ahmed, your face is very pretty. Thank you so much. থেংক ইউ। আটাইকে ভোগালী বিহুৰ ওলগ জনাইছোঁ দেই আকৌ এবাৰ। মই নিজৰ কথা কিছু ক'বলৈ বিচাৰিছোঁ যে মই এইবাৰ বৰদৈচিলা থিয়েটাৰত আছোঁ। আমাৰ এপ্ৰিললৈ থাকিব, 2018 এপ্ৰিলৰ বিহুৰ আগে আগে বৰদৈচিলা থিয়েটাৰ মই সামৰিম। মোৰ নিজৰ কিছুমান প্ৰজেক্টৰ কথা মানে কিছুমানে সুধি আছে, আপোনাৰ কি নতুন প্ৰজেক্ট বা নতুন কি পৰিকল্পনা আছে। মোৰ পৰিকল্পনাৰ ভিতৰত মোৰ খুব ধুনীয়া মই কবিতা এটা কৰি থৈছোঁ। এই ফেব্ৰুৱাৰী 10 তাৰিখে ৰিলিজ হ'ব
ভেলেণ্টাইন ডে বুলি আচলতে প্ৰেমৰ কবিতা তাত মই অভিনয় কৰিছোঁ আৰু কবিতাটি আমাৰ লিখিছে কিশোৰ বৰুৱা কিশোৰদা খুব ধুনীয়া লিখে মই নিজে ভাবোঁ ইমান ধুনীয়াকৈ কেনেকৈ শব্দবোৰ ওলায় আৰু ডাইৰেকশ্যন কৰিছে সমীৰ বুঢ়াগোহাঁই লগত মোৰ আছে নৱপংকজ আৰু পিংকল গতিকে আশা কৰিছোঁ কবিতাটি সকলোৱে আঁকোৱালি ল'ব মই আকৌ এবাৰ মেছেজ পঢ়ি দিছোঁ নহ'লে লিখিছে আপুনি ৰিপ্লাই কৰা নাই বা আপোনাৰ ভইচটো খুব ধুনীয়া লাগিছে থেংক ইউ উমাৰ গোল্ড হাই হেল্ল' শ্ৰী ৰাজীৱ দাস হেপী বিহু প্ৰণৱ বৰা নমস্কাৰ দুৰ্লভ নেহাম থেংক ইউ অসমীয়া ভাষাৰ গান এটা গোৱা আচলতে গান গাবলৈ খুব টান পাওঁ গান গাবলৈ নাজানো নাচিবলৈ জানো বাৰু বাইদেউ বিহুৰ এটা গীত গোৱা ফৈজুদ্দিন আলি নিশ্চয় মই আৰু কথা পাতিম তথাপি মই চিনাকি কৰাই দিবলৈ বিচাৰিছোঁ কাৰণ বিহুৰ পৰিৱেশ যেতিয়া মই য'ত আছোঁ মই মোৰ মা দেউতা আৰু লগতে মোৰ এই নতুন পৰিয়ালটো মোৰ পৰিয়াল বুলিয়ে কৈছোঁ এই পৰিয়ালৰ লগত মই চিনাকি কৰাই দিছোঁ লগত মোৰ আছে আমাৰ বৌগৰাকী বৌৰ নাম কাকু বুলি জানো আৰু বৌক মই চিনাকি কৰাই দিছোঁ এয়া বৌ দেই মোৰ ঘৰৰ নতুন মেম্বাৰ এয়া বিহুৰ শুভেচ্ছা এটা দি দিয়ক আটাইলৈকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল খুব মৰমীয়াল বৌ দেখিছোঁ একেবাৰে আৰু আজি আপাৰ আছাম ইয়াত আহিছোঁ যে ইয়াৰ কিছু বহু বস্তু নাজানো বহু নীতি নিয়ম নাজানো আজি এওঁলোকৰ ককা মই ককা বুলিয়ে কৈছোঁ কিন্তু বৌৰ দেউতাক শহুৰ দেউতা তেখেতক সেৱা কৰিছোঁ বৌৰ লগতে কৰিছোঁ যে বহুতখিনি নজনা বস্তু কেনেকৈ সেৱা কৰে সেইটো শিকিছোঁ আজি থেংক ইউ বৌ আকৌ কথা পাতি মই চিনাকি কৰাই দিছোঁ মোৰ মা দেউতা ফাৰ্ষ্ট টাইমৰ বাবে আপাৰ আছাম আহিছে কাৰণ মই নিজে লৱাৰ আছামৰ মই সৰ্থেবাৰী ছোৱালী মোৰ দেউতা মোৰ মা সেইফালৰে গতিকে দেউতাটো জন্মৰ পৰা দেখাই নাই আপাৰ আছাম মা এবাৰ দেখিছিলে আৰু ফাৰ্ষ্ট টাইম কালি গুৱাহাটীৰ পৰা ইয়ালৈ আহিছে মই তেখেতসকলক এবাৰ চিনাকি কৰাই দিছোঁ এয়া মোৰ দেউতা নমস্কাৰ আৰু মোৰ মা নমস্কাৰ সকলোকে ভোগালী বিহুৰ ওলগ জনাইছোঁ মোৰ মা দেউতা খুব চিম্পল গতিকে মই কৈ থৈছিলোঁ মাক আচলতে যে মা মই চিনাকি কৰাই দিম গতিকে এবাৰ শুভেচ্ছা এটা দিবা গতিকে দিছে মেছেজ বহুত আহি আছে মই মেছেজবোৰ এবাৰ পঢ়ি দিছোঁ মনজ্যোতি জয়ন্ত নমস্কাৰ আমি কি আপোনাৰ বন্ধু হ'ব হতে পাৰি মিলন নমস্কাৰ মাধুৰ্য গগৈ হেপী বিহু নয়ন কলিতা হেপী মাঘ বিহু থেংক ইউ চেম টু ইউ চুপাৰ ফেমিলি থেংক ইউ ফজুদ্দিন আলী থেংক ইউ ইমৰান হুছেইন হেল্ল' ইকবাল ৰহমান থেংক ইউ হয় শুভেচ্ছা থেংক ইউ আপোনালৈও থাকিলে কৈলাশ ৰায় আপুনি কিন্তু এবাৰ দেউতাৰ দৰে হৈছে দেই আচ্ছা হাঁহিটো খুব ধুনীয়া থেংক ইউ বহুত মেছেজ আহিছে পঢ়িবই পৰা নাই আচলতে ইমান ফাষ্ট গৈছে আপোনালোকে চাগে গম পাইছে যে মই কেতিয়াও লাইভ অহা নাই মই ভাবোঁ যে লাইভ আহিলে মই কি কথা পাতিম কিন্তু এতিয়া দেখিছোঁ নহয় ইমান ধুনীয়াকৈ চবেই কথা পাতি আছে মেছেজ দি আছে মই আচলতে মেছেজবোৰ পঢ়ি আছিলোঁ আটাইকে ধন্যবাদ মই মোৰ পৰিকল্পনাৰ কথা কৈ আছিলোঁ মই মেছেজখিনি পঢ়িম অকণমান পিছত পঢ়ি আছোঁ মোৰ পৰিকল্পনা মোৰ এইটো গান কবিতাটিৰ কথা মই ক'লোঁ মই অভিনীত মই আচলতে গেষ্ট এপিয়াৰেঞ্চ এটা কৰিছোঁ কিন্তু খুব সুন্দৰ ছবি এখন ৰিলিজ হ'বলৈ গৈ আছে অসমীয়া ছবি
নিজানৰ গান হয়তো শুনিছে আপোনালোকে বহুতে বা নাজানিলেও কৈছোঁ নিজানৰ গান তাত মই সৰু চৰিত্ৰ এটাত অভিনয় কৰিছোঁ প্ৰযোজনা আজাদ দা বুলি কৈছোঁ আৰু পৰিচালনা মুন্না আহমেদৰ এই ফেব্ৰুৱাৰীত ৰিলিজ হ'ব এইবাৰ মই ডেটটো পাহৰিছোঁ সঠিককৈ মই ক'ব নোৱাৰিম তথাপিও ফেব্ৰুৱাৰীৰ মেবি লাষ্ট উইক হ'ব গতিকে আপোনালোকৰ সকলোৰে মৰম বিচাৰিম আৰু ছবিখনত যতীন দা আছে যতীন দা খুব ধুনীয়া কেৰেক্টাৰ এটা কৰিছে আৰু যতীন দাটো এভাৰগ্ৰীণ হিৰো আমাৰ আৰু তাৰপিছত অমৃতা আছে আইমি আছে মেছেজ দিছে যে আপুনি মোৰ লগত কথা পাতকচোন পাতি আছোঁ মই আটাইলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আকৌ এবাৰ দেই নিশ্চয় কথা পাতিম চবৰ লগতে কথা পাতিম মই তাৰপিছত মোৰ পৰিকল্পনা কৈ আছোঁ যে মই থিয়েটাৰ শেষ হ'ব এপ্ৰিলৰ পিছত মই নিজৰ এটা প্ৰজেক্ট ভাবিছোঁ সৰুকৈ যদি সকলো ঠিকে থাকে মই মোৰ প্ৰজেক্টটো আৰম্ভ কৰিম এখন চিৰিয়েল মস্তানলৈ কেনেকৈ সাজু হৈছোঁ মস্তানলৈ মস্তান আহি আছে আপোনালোকৰ মাজলৈ অতি সোনকালে মস্তান ক'বলৈ গ'লে মই 2018-19 বৃন্দাবন থিয়েটাৰৰ লগত জড়িত হৈছোঁ চুক্তিবদ্ধ হৈছোঁ তাত আপোনালোকে মোক আকৌ এবাৰ দেখা পাব কিন্তু আপোনালোকৰ আশীৰ্বাদটো লাগিবই অসমীয়া লাইভ হাই তোমালোকৰ বাবে আজি মই লাইভ আহিছোঁ আৰু খুব ভাল লাগিলে আচলতে মানে এনেকুৱা এই বস্তুটো লাইভৰ এক্সপিৰিয়েঞ্চ মোৰ নাছিলে আজি ফাৰ্ষ্ট টাইম পাইছোঁ হয় মই মেছেজবোৰ পঢ়ি দিছোঁ নহ'লে আইতাই কৈ আছে বা মেছেজবোৰ পঢ়া নাই সত্য বৰা হেপী বিহু বা সত্যজিৎ বৰা থেংক ইউ ছেম টু ইউ দীপজ্যোতি দাস দৌৰি দৌৰি যাম নিজানৰ গান চাম নিশ্চয় দিগন্ত দাস বুবাই বহাগৰ উলগ জনালে অসমীয়া লাইভ ধন্যবাদ পুষ্পাঞ্জলি গগৈ হেপী বিহু থেংক ইউ মহিবুল ইছলাম হাই মৰ্ণিং মাইনা দত্তা থেংক ইউ ৰিপ্লাই আচলতে ইমান মেছেজ আহি আছে যে মই কি ৰিপ্লাই দিম মই গম পোৱা নাই আচলতে যিখিনি পাৰিছোঁ চোৱা মানে এটা মেছেজ গুচিয়ে যায় সেইকাৰণে মই নিজে কনফিউজ হৈ গৈছোঁ অতুল বৰা মজা হেপী ভোগালী থেংক ইউ সীমান্ত অসমীয়া ভোগালী বিহুৰ লগ জনালোঁ ধন্যবাদ আটাইকে কৈছোঁ আকৌ এবাৰ ভোগালীৰ লগ জনাইছোঁ বিহু নাম এফাকি বাৰু সৰুকৈ যোজনা এটা গাম অকণমান দেৰিকৈ গাই আছোঁ নয়ন কলিতা নাইচ টু চি ইউ থেংক ইউ সূৰ্য চেত্ৰী বা আপোনাৰ হাঁহিটো বৰ ধুনীয়া থেংক ইউ ছ' মাছ হাই বাইদেউ হাই ইয়াজুল হক বাবু বাদ্ৰ দাস ক'ত আছে আপুনি মই কৈছিলোঁ যে মই যোৰহাট ডিষ্ট্ৰিক্ট চিন্তামণিগড়ত আছোঁ টিয়কৰ পৰা সোমাই আহিব লাগে বহুত ভিতৰুৱা জেগা এটা কিন্তু খুব ধুনীয়া পৰিৱেশ আছে ইয়াতে মানে ভাবিব নোৱাৰা পৰিৱেশ আৰু মোৰ থিয়েটাৰ চলি আছে শিৱসাগৰ ডিষ্ট্ৰিক্ট ফুলপানীছিগা আজি মই মিছ কৰিছোঁ আমাৰ দিনত অকণমান বিহুৰ আয়োজন এটা কৰা হৈছিল কিন্তু যিহেতু মোৰ মা দেউতা ইয়ালৈ আহিছে মা দেউতাক এৰি যাবলৈ মন যোৱা নাই আৰু দেউতাক অলপ কিছু পৰিমাণে অসুখীয়া গতিকে আজি বিহুৰ দিনটো মই দেউতাৰ লগত আছোঁ মাৰ লগত আছোঁ আৰু আপোনালোকৰ লগত আছোঁ আপুনি বৰ ধুনীয়া প্ৰণীতা মহন্ত থেংক ইউ ছ' মাছ অজয় দাস হাই ৰতন ৰাগ হেপী বিহু চিষ্টাৰ থেংক ইউ ছেম টু ইউ মুন কলিতা কি খবৰ ভাল জাভেদ হুছেইন কোৱাইট মাই হোৱাটছআপ পিংকু কলিতা সুন্দৰ থেংক ইউ ৰাণী বড়ো হেপী বিহু মিণ্টু হাজৰিকা সোনু অতুল বৰা আপোনাৰ ঘৰ ক'তনোবা মই কৈছিলোঁ যে মোৰ একেবাৰে অৰিজিনেল মই সৰ্থেবাৰী ছোৱালী মোৰ দেউতা তাৰে মা টিহু কিন্তু মোৰ জন্ম বা মোৰ পঢ়া শুনা গুৱাহাটীতে মই গুৱাহাটী পাঞ্জাৱীত থাকোঁ
বা ভোগালী বিহু কেনে গ'ল? খুব ভাল গ'ল ভোগালী। কালি উৰুকা, খুব দুখ লাগিছিলে এটা সময়ত উৰুকাত। আচলতে উৰুকাৰ সময়ত চবেই যেতিয়া ৰাতি ভোজ খায় বা ভোজ পাতে, আমি সেইখিনি সময়ত নাটক কৰি থাকোঁ। আৰু কালি আশা কৰিছিলোঁ যে নাটক সোনকালে আৰম্ভ হওক, কিন্তু আমাৰ নাটক আৰম্ভ হওঁতে হওঁতে প্ৰায় 10টা বাজি গ'ল। গতিকে নাটক শেষ হৈছে 12টা বজাত। মই আহি পাইছোঁ 1টা বজাত ইয়ালৈ। বহুত দূৰত আছোঁ পেণ্ডেলৰ পৰা, কিন্তু মোলৈ বহুত মানুহ ৰখি আছিল। গতিকে মই কালি উৰুকাৰ ৰাতিটো যেন মোৰ এনেই নগ'ল তেনেকুৱাই লাগিলে। থেংক ইউ আবি, মৃগাংক ডেকা, বিতুপন কাকতি, ৰাজিবুল হক। কি মাছ খালে? মাছটো এগালমান খালোঁ। কালি থিয়েটাৰটো খালোঁ, ইয়াতো খালোঁ, বাহু খালোঁ, তাৰপিছত হাঁহ খালোঁ, মাংস চিকেন খালোঁ, মাটন খালোঁ। বৃন্দাবন থিয়েটাৰৰ নমস্কাৰ নাটকখনক লৈ আপুনি কিমান এক্সাইটমেণ্ট? বৃন্দাবনৰ মাস্তানক লৈ কিমান এক্সাইটমেণ্ট? মই বহুত এক্সাইটেড হৈ আছোঁ আচলতে। কাৰণ যেতিয়া আমি প্ৰম'টো শ্বুট কৰিছিলোঁ মাস্তানৰ, মই তপন দাৰ গেটাপ এটা দেখিছিলোঁ, ভাবিছিলোঁ তেখেতে কেনেকুৱা কেৰেক্টাৰ প্লে' কৰিব। কিন্তু যেতিয়া প্ৰম'টো শ্বুট হৈছে, দেখিছোঁ এজন ব্যক্তি যিজনে সকলো ধৰ্মক একে চকুৰে দেখে, একে চকুৰে চায়, তেনেকুৱা এজন ব্যক্তি। আৰু সেইটোক লৈ পেলাই মস্তান হয়তো মেইন থিমটো হ'ব মস্তানৰ। গতিকে আশাবাদী। আৰু বৃন্দাবনৰ তেওঁলোকৰ যিটো প্ৰচেষ্টা সদায়, বা তেওঁলোকৰ যিটো কি বুলি কওঁ এইটো, তেওঁলোকৰ যিটো চেষ্টা, মানে আমাৰ অডিয়েঞ্চক সদায় নতুনত্ব কিবা এটা দিবলৈ বিচাৰে। গতিকে আশা কৰিছোঁ যে নতুনত্ব এটা আকৌ এবাৰ দিবলৈ পাৰিম আপোনালোকক। জাভেদ হুছেইন, বহুত দূৰৰ পৰা তোমাৰ লাইক। বিহু লাগিছে নে গান? বিহুটো লাগিছে, দেখিছে চাগে। মই মুগাৰ সাজ এযোৰ পিন্ধি আছোঁ, মই দেখুৱাইছোঁ বাৰু। ৰাতিপুৱাই মই উঠি মই বৌক কৈছোঁ, বৌ মই চাদৰ মেখেলা এযোৰ পিন্ধিম বিহু বুলি। বৌ কৈছে পিন্ধিবা পিন্ধিবা। আকৌ বৌৰ পৰাই কাপোৰ এযোৰ দি পেলাই মই বিহু বুলি আজি মুগাৰ সাজযোৰকে পিন্ধিলোঁ। নিশ্চয় ইমান মেছেজ আহিছে যে কি পঢ়ি মই ভাবি পোৱা নাই। পঢ়িম মই আটাইৰে মেছেজ পঢ়িম। মই অকণমানি এটা অকণমানি মেম্বাৰ এটাক মই চিনাকি কৰাই দিবলৈ বিচাৰিছোঁ দেই, বিহু বুলি আপোনালোকৰ আগত। আহাচোন, চবকে হাই কৈ দিবা, বিহু উইচ কৰি দিবা ভোগালীত। এয়া আমাৰ অকণমানি মেম্বাৰ সৌৰভ। মই চিনাকি কৰাই দিছোঁ। হাই বুলি কৈ দিয়া, এইফালে চাই পেলাই হাই কৈ দিয়া। মই চবেই চাই আছে, হাই কৈ দিয়া। গোটেই চাই আছে, হাই কৈ দিয়া, হাই কৈ দিয়া। তোমাক দেখা নাই, তুমিহে দেখা নাই, চবেই কিন্তু চাই আছে। হাই কৈ দিয়া। মই চলাম। এয়া বৌ, আপোনাৰ ঘৰত, মোৰ ঘৰত কোন কোন আছে এজনে সুধিছে। মই মেছেজটো পঢ়া মানে নামটো গুচি যায় বা মেছেজটো গুচি যায়। মোৰ মা, দেউতা, মোৰ ভণ্টি দুজনী, আমি 3গৰাকী ছোৱালী। দুলেন গগৈ, ধুনীয়া লাগিছে, থেংক ইউ। শ্ৰীমান্ত চৌধুৰী, বা আপোনাক লাইভ দেখি ভাল লাগিছে। মোৰো আজি লাইভ আহি খুব ভাল লাগিলে। চাইদুল ইছলাম, হাই। তঞ্জিত দাস, হেপী বিহু বা, থেংক ইউ, চেম টু ইউ। মনোজ কুমাৰ, থেংক ইউ। কিউট বেবী আব্দুল, থেংক ইউ। কৈলাশ ৰায়, যমুনী দেই বাবুটো। একেবাৰে পোৱালি, অকণমানি পোৱালি, কিন্তু খুব মেচিয়ৰ্ড। মৃগাংক দেখি ধুনু ধুনু লাগিছে বা, থেংক ইউ ছ' মাছ। লুকিং চাক্কাছ, থেংক ইউ ছ' মাছ। হয়, যিহেতু মই বহুত কথা পাতিছোঁ, কিন্তু আজি মই যাৰ জৰিয়তে লাইভ আহিছোঁ, অৰ্থাৎ যিটো পেজৰ জৰিয়তে, অসমী লাইভ, ফেচবুক পেজত এটা নতুন পেজ অন্তৰ্ভুক্ত হৈছে, এই অসমী লাইভ। এই লাইভত যিসকল ব্যক্তি জড়িত হৈছে, তেওঁলোকৰ উদ্দেশ্য আচলতে বহুত বেছি, বহুত ডাঙৰ উদ্দেশ্য।
আৰু তেওঁলোকে আমাৰ অসমৰ বিভিন্ন জগতৰ আচলতে অসমৰ বিভিন্ন ক্ষেত্ৰ শৈক্ষিক ক্ৰীড়া হওক সাংস্কৃতিক অসমৰ সাহিত্য বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন নিউজ আচলতে জনসাধাৰণক দিবলৈ বিচাৰিছে এই পেজটোৰ জৰিয়তে আৰু লগতে এই পেজটোৰ জৰিয়তে আপোনালোকে বহু কেইগৰাকী নতুন পুৰণি শিল্পীৰ লগত কথা পাতিব পাৰিব লাইভ আহিব আপোনালোকৰ লগত কথা পাতিব বা তেওঁলোকৰ মনৰ কথা শ্বেয়াৰ কৰিব আৰু তেওঁলোকৰ কামসমূহ তেওঁলোকৰ আপডেটসমূহ আপোনালোকে পাব গতিকে যি উদ্দেশ্যৰে মই আশা কৰিছোঁ যি উদ্দেশ্যৰে তেওঁলোকে এই পেজটো খুলিছে তেওঁলোকৰ এই উদ্দেশ্য যাতে সফল হয় আৰু আপোনালোকৰ আশীৰ্বাদটো লাগিবই দিবনে নাই পিছে আশীৰ্বাদ নিশ্চয় ভাল লাগিলে হয় হয় এটা পেজ যেতিয়া খোলা হয় তেওঁলোকৰ বহুতো আশা থাকে নিশ্চয় আপোনালোকৰ আশীৰ্বাদ মৰম নাপালে তেওঁলোকৰ এই আশা কেতিয়াও সফল হ'ব নোৱাৰে গতিকে মই তেওঁলোকৰ হৈ আপোনালোক সকলোৰে পৰা মৰম বিচাৰিছোঁ ক'ৰ পৰা লাইভ কৰি পবিত্ৰ বৰা মই আছোঁ চিন্তামণিগড় যোৰহাট ডিষ্ট্ৰিক্ট পাপু হাজৰিকা হেপী বিহু থেংক ইউ মেছেজ কিয় চোৱা নাই মই মেছেজ চাই আছোঁ কেতিয়া অলপ কথাও পাতিছোঁ যে তেতিয়া মেছেজ কিছুমান গুচি যায় বা আপোনাক লগ পায় ধুনীয়া নাচে আপুনি থেংক ইউ আশীৰ্বাদ নিশ্চয় নিশ্চয় আশীৰ্বাদ কৰিব নজৰুল হওক থেংক ইউ নজৰুল কাকুলে বিহু বুলি কিবা সংলাপ এটা দিয়ক লাইভ এটা লুকিং বিউটিফুল কবিতা লিখিছিলোঁ মোৰ নামত এজনে খুব কবিতা লিখিছে তেখেতে দিছে আজি যে মই আপোনাৰ নামত কবিতা এটা লিখিছিলোঁ থেংক ইউ ছ' মাছ নিশ্চয় নিশ্চয় ভাল লাগিলে মোৰ এইদৰে লাইভ আহি মনোৱাৰ হুছেইন সীমান্ত চৌধুৰী আচ্ছা জুনেইদ আহমেদ চিফাজুল দীপজ্যোতি ফকৰুল ইছলাম যুৱৰাজ ধনজিত বৰ্মন কোনোবাই বিহু নাপালে হয় বিহু নাপালে খুব দুখ লাগে মোৰ যেনিবা বিহু আজি ইয়াতে আছে আটাইবোৰ মই আচলতে মই আমাৰ নতুন মেম্বাৰ মানে মই এই ফেমিলি মেম্বাৰ হোৱা বুলিয়ে কৈছোঁ আৰু মই দাদাজনক বিচাৰি আছিলোঁ তেখেত মই এতিয়ালৈকে নাই দেখা তেখেতক মাঘ বিহুৰ হয় এনেই আপোনালোকৰ মাঘ বিহু কেনেকৈ গৈছে মোৰ বাৰু নিজৰ কথা কৈ আছোঁ আপোনালোকৰ কেনেকুৱা গ'ল বিশ্বজিৎ দত্তা বা আপোনাক লাইভ দেখি ভাল লাগিছে থেংক ইউ ভাল মোৰ খবৰ চাহিনুৰ আলম মোৰ ভাল ৰাজন হাই ডব্লিউ ৰহমান থেংকছ ছেইম টু ইউ তোমাৰ এক্টিং চালোঁ থেংক ইউ থেংক ইউ বহুত মেছেজ আহিছে আচলতে মই কাক কি ৰিপ্লাই দিম মই ধৰিব পৰা নাই গতিকে বেয়া নাপাব মেছেজবোৰ গুচি গুচি গৈছে কিন্তু নিশ্চয় মই পিছত ভালকৈ মেছেজবোৰ চাম ৰিপ্লাই নিশ্চয় কৰিম তোৰ ভিতৰত তুমি খুব থেংক ইউ আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান মৰম দিছে আপোনালোকে মোক গতিকে আৰু মই যে ফাৰ্ষ্ট টাইম লাইভ আহিছোঁ মোৰ লগাই নাই তেনেকুৱা যি নহওক মই আজি বিহুৰ কাৰণে মোৰো কিছু কাম আছে বা বিহু বুলি অলপ ফুৰিম বিহু খাম গাঁৱৰ পৰিৱেশত আছোঁ যেতিয়া গাঁৱৰ পৰিৱেশটো নিশ্চয় এনজয় কৰিম গতিকে ইমান সময় আপোনালোকৰ লগত কথা পাতিলোঁ এইদৰে খুব ভাল লাগিলে হিন্দী বল आप कौन जगह से बोल रहे हो संतोष राज मैं अभी जोरहाट डिस्ट्रिक्ट से बोल रही हूँ घৰৰ পৰা মই বহুত দূৰত্ব বিহু নাই দিগন্ত দাস হয় যিসকল ঘৰৰ পৰা দূৰত থাকে বিহুলৈ খুব মিছ কৰে গম পাওঁ কাৰণ মোৰ নিজৰ ক্ষেত্ৰতো সেইটোৱে হৈছে আজি মোৰ ঘৰত কোনো নাই মোৰ ভণ্টি দুজনী আছে মা দেউতা মোৰ লগত আছে
গতিকে ভণ্টিহঁত খুব জকি আছে। ধনজিত বৰ্মন, মোৰ মনটো খুব বেয়াও বা আপোনাক আমাৰ ৰঙিয়াৰ কলেজত দেখা পাইছিলোঁ। আপোনাৰ হাঁহিটো বহুত থেংক ইউ খুব ধুনীয়া। আৰু নেক্সট কেমন আসে না আপু? হ্যাঁ আমি ভালো আছি। কোনোবা এগৰাকী দিছিলে, মই নামটো পঢ়া নহ'ল, অভিনয়ৰ লগত অভিনয় ষ্টাৰ্ট কৰিছে। নিশ্চয় নিশ্চয়, মই আশীৰ্বাদ দিব পৰা হোৱা নাই, কিন্তু শুভকামনা সদায় থাকিব সদায়। আৰু আমাৰ এতিয়া খুব যিসকল ল'ৰা ছোৱালী বা যিসকল ব্যক্তি এতিয়া অভিনয়ৰ লগত জড়িত হৈ পৰিছে, বা আজিকালি ল'ৰা ছোৱালী বুলিয়ে কৈছোঁ, আৰু নিউ জেনেৰেশ্যনটো কৈছোঁ, মোৰ পিছৰ জেনেৰেশ্যন খুব স্মাৰ্ট, খুব ইণ্টেলিজেণ্ট। গতিকে তেওঁলোকক ক'বলৈ একো নাথাকে, শুভকামনা নিশ্চয় থাকিব। আশীৰ্বাদ মই কৈছোঁ, মই আশীৰ্বাদ দিব পৰা হোৱা নাই, তথাপিও ভাল হওক, নিশ্চয় সফল হ'ব পাৰিব। যি কামেই নকৰোঁ কিয় আমি কামটোত যদি আমি নিষ্ঠাৰে কৰোঁ, মনোযোগিতাৰে কৰোঁ, একান্ত মনেৰে কৰোঁ, কামটোত আমি সফল হ'মেই। আটাই দিছে হেপী ভোগালী বিহু। হাই পাৰভেজ, হাই স্পন্দিতা খাউণ্ড, ধুনীয়া লাগিছে বা, থেংক ইউ। আলতাফ হুছেইন, বিৰাট ধুনীয়া লাগিছে, বিহুৰ শুভেচ্ছা থাকিল, থেংক ইউ। কৈলাশ ৰায়, আপোনাৰ ড্ৰেছযোৰ দেখুৱাওকচোন এবাৰ পাম। ড্ৰেছযোৰ মই দেখুৱাম, মুগাৰ সাজ অসমীয়াৰ জানে, খুব মৰমৰ সাজযোৰ, মুগাৰ সাজ সেইযোৰে পিন্ধিছোঁ মই আজি। এইযোৰ চাদৰ মেখেলা এনেই দৌৰাদৌৰিকৈ মেৰিয়াই লৈছোঁ। আজি ৰাতিপুৱা উঠাৰ পৰা এইযোৰে পিন্ধি আছোঁ বিহু বুলি, গতিকে বিহু বেছিকৈ গাত লাগিব। এই নাম্বাৰ, মনটো বেয়া, হায়দৰাবাদত আছোঁ, কোনোবা এজন দিছে, একো নাই, মনত নিজেই বিহু পাতিলে হ'ল। আৰু আশা কৰিছোঁ অহাবাৰ বিহু পাব আপুনি। কেতিয়া লাইভ আহিম? নিশ্চয় আহিম, লাইভ আহিম মই। এইদৰে কথা পাতি ভাল লাগিছে যিহেতু। আপোনাৰ গুলজাৰ আহমেদ, ভইচটো বৰ ধুনীয়া, থেংক ইউ ছ' মাছ। হয়, মোৰ ভাল বাৰু। মই মেছেজ বহুত পঢ়িলোঁ, মই আকৌ এবাৰ মই পঢ়িম বাৰু, মেছেজ পঢ়িম, নিশ্চয় পঢ়িম। মই এই বিহুৰ দিনত আপোনালোক আটাইকে আকৌ এবাৰ ভোগালী বিহুৰ ওলগ জনাইছোঁ, আৰু বিচাৰিছোঁ যে নতুন বছৰটো আপোনালোকৰ সকলোৰে ভালে কুশলে যাওক। আৰু মই ভ্ৰান্তি মেধি হৈছোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে। গতিকে এষাৰ কথা আছে যে আজি বিহুৰ দিনত ডাঙৰক সেৱা কৰে, ডাঙৰে আশীৰ্বাদ দিয়ে, বা সেই আশীৰ্বাদৰ ফল সৰুজনে পায়। আপোনালোক আমাৰ গুৰু বুলিয়েই কৈছোঁ, আমাৰ বাবে সকলো, অডিয়েঞ্চখিনি বা আপোনালোক সকলো ফ্ৰেণ্ডছখিনি আমাৰ বাবে সকলো। গতিকে আপোনালোকৰ আশীৰ্বাদ আজি বিহুৰ দিনত যদি দিয়ে, নিশ্চয় মই সফল হ'ব পাৰিম। দিবনে নাই পিছে? দিব, থেংক ইউ। যি নহওক, মই আকৌ লাইভ আহিম, কিন্তু আজি অসমীয়া লাইভৰ পৰা লাইভৰ লগত যিসকল ব্যক্তি জড়িত হৈছে, মই তেওঁলোকক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ তেওঁলোকৰ যি উদ্দেশ্য আছে সেয়া পূৰণ হ'বই। বিভিন্ন নিউজ আপোনালোকে পাব, সঁচা নিউজ। গতিকে এই পেজটোক আপোনালোকে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ফ'ল' কৰক, লগতে মৰম দিয়ক আপোনালোকৰ, যাতে পেজটো সফল হ'ব পাৰে। মই পিছত লগ পাম আপোনালোকক। আজিলৈ বাই বাই।